চাওক, মই বিগত মোটামুটি মাৰ্চৰ 28 তাৰিখে মই জাতীয় সংগঠন কোচ ৰাজবংশী জাতীয় সংগঠন আমাৰ আক্ৰাচুৰ সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ মই, আৰু মই তাৰ পৰা অব্যাহতি ল'লোঁ। বিগত 15 বছৰ মই আক্ৰাচুৰ কৰ্মী হিচাপে আছিলোঁ। তাৰপিছত BPF দলৰ নীতি আদৰ্শ ভাল পাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নীতি আদৰ্শ BTC-বাসী ৰাইজৰ ওপৰত যিটো তেখেতৰ মৰম আদৰ স্নেহ, সেই আদৰ্শ চাই আমি সকলোৱে BPF দলৰ প্ৰতি আকৰ্ষিত হৈছোঁ। আমি যুৱ প্ৰজন্মই একলগ হৈ আমি আজি BPF দলত জাতিটোৰ উন্নতিৰ কাৰণে, ৰাজনৈতিক দলত থাকিও জাতিটোৰ উন্নতি কৰিব পাৰি, সেইকাৰণে আজি আমাক BPF দলে তেওঁলোকৰ ভাতৃ সংগঠন কোচ ৰাজবংশী চেল খুলি দিছে, আৰু আমি সেই চেলৰ জৰিয়তে BTC থকা কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰো সুবিধা হওক, সেই অনুযায়ী আমি BPF দলটোক নেক্সট চৰকাৰত অহাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আৰু যিমান দূৰ পাৰোঁ আমি ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা BPF চৰকাৰ অহাৰ কাৰণে অহৰহ চেষ্টা আমি চলাই যাম। আৰু এইখিনিয়ে ক'লোঁ। তাৰোপৰি মই অনুৰোধ জনাইছোঁ প্ৰথম সভাপতি হিচাপে, আমাৰ যিহেতু BPF-ৰ 10খন জিলা কমিটি গঠন কৰিম, আৰু যিসকল কোচ ৰাজবংশী ল'ৰা বা ছোৱালী ৰাজনৈতিক দলত জড়িত নাই বা কোনোবা সংগঠনৰ লগত জড়িত নাই, আমাৰ লগত যোগাযোগ কৰে যেন আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰৰ দ্বাৰা আমি BTC-খন উন্নতি কৰাৰ কাৰণে আমি আগুৱাই যাম। এইখিনি ক'লোঁ।